নাম জীৱন মজুমদাৰ। আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিব ওলাইছোঁ নিউট্ৰিলাইটৰ ফাউণ্ডেশ্যন প্ৰডাক্ট তিনিটা, নিউট্ৰিলাইট অল প্লান্ট প্ৰটিন পাউডাৰ, নিউট্ৰিলাইট ডেইলি এণ্ড নিউট্ৰিলাইট চালমন অমেগা 3। Okay, before going to the other two supplements, let us start with Nutrilite All Plant Protein Powder. Okay, so protein word to আহিছে Greek word proteusৰ পৰা, যাৰ মিনিং হ'ল প্ৰাইমাৰী অৰ ফাৰ্ষ্ট ৰেংক। কিয় এইটো ডেৰিভেটিভ দিয়া হৈছে তাৰ কাৰণে জানিব হ'লে আমি এটা বস্তু জানিব লাগিব যে আমাৰ বডিয়ে কিন্তু ফুড কি হয় ৰিকগনাইজ কৰিব নোৱাৰে। আমাৰ বডি ৰিকগনাইজ কৰে হ'ল নিউট্ৰিয়েণ্টছ, ৰাইট, যোনটো আমি ফুডৰ পৰা পাওঁ। So based on the capacity and performance of nutrients দুটা পাৰ্টত কেটাগৰাইজ কৰা হৈছে। এটা হ'ল মেক্ৰনিউট্ৰিয়েণ্টছ, এটা হ'ল মাইক্ৰনিউট্ৰিয়েণ্টছ। So macronutrients are those nutrients যোনটো আমাৰ বডিত ৰেগুলাৰ বেচিছত বেছি কোৱান্টিটিত লাগে। Micronutrients are those nutrients যোনটো আমাৰ বডিত কমকে লাগে বাট ৰেগুলাৰ লাগে, ৰাইট? Okay, so protein কিয় লাগে and proteiner functionটো কি? Protein provides 10 to 35% calories যোনটো আমাৰ বডি ডেইলি বেচিছত লাগে। ইচ গ্ৰাম প্ৰটিনে আমাক কিন্তু 4 calories লাগে, and without calorie কিন্তু আমাৰ মুভমেণ্ট কৰা একদমে পচিবল নহয়, আমাৰ কেলৰি লাগিবই। ঠিক আছে, চ' কেলৰি আমাৰ ইনটেক কৰিবৰ কাৰণে আমাৰ প্ৰটিন লাগিব। ছেকেণ্ড থিং, হেয়াৰ নেইল আৰ টোটেলি মেড আপ অফ এ প্ৰটিন কল কেৰাটিন। আপোনালোকে দেখিব যে বহুতৰ নখ ফাটে, চুলি সৰে, কিহৰ কাৰণে? জাষ্ট বিকজ অফ লেক অফ প্ৰটিন ইনটেক। ঠিক আছে, protein আৰু কি কৰে? Protein help in deciding your body structure and is involved in division for growth, reproduction and healing. Healing কৰোঁতে আমাৰ protein লাগে, reproductionৰ কাৰণে আমাৰ protein লাগে, and body structure to proper maintain কৰোঁতে কিন্তু আমাৰ protein লাগে। তো ভাবি চাওক প্ৰটিনটো আমাৰ ডেইলি লাইফত বা ডেইলি ডায়েটৰ কিমান এচেঞ্চিয়েল এটা পাৰ্ট। তো কিমানখিনি প্ৰটিন আমাৰ লাগে? আমাৰ যিমানখিনি বডি ৱেইট, আমাৰ সিমানখিনি প্ৰটিন আমাৰ পাৰ ডে বেচিছত আমাৰ লাগে। ফৰ এক্সাম্পল, ইফ মাই ৱেইট ইজ 65 কিলো, আই নিড 65 গ্ৰাম প্ৰটিন ইচ এণ্ড এভৰি ডে, ৰাইট? এতিয়া 65 গ্ৰাম প্ৰটিনৰ কাৰণে আপুনি কিমান কি খাব লাগিব? য়েছ, ডেফিনেটলি দেটছ এ ভেৰি বিগ কুৱেশ্যন এণ্ড ভেৰি, মানে বহুতে আমাৰ হয়তো নিউট্ৰিশ্যনৰ আমাৰ ইমান নলেজ নাছিলে, ইনফেক্ট মোৰো নাছিলে, বাট এতিয়া লাহে লাহে গম পালোঁ যে আমি যিখিনি ডেইলি মিল যিখিনি আমি ইনটেক কৰোঁ, যিমানে ভাল নাখাওঁ হা, আমাৰ এটলিষ্ট 40 to 50% কিন্তু প্ৰটিন গেপ এটা আমাৰ কিন্তু ডেইলি বেচিছত হৈ থাকে। ফৰ এক্সাম্পল, আমি এটা কণী খালোঁ, এটা কণীৰ হোৱাইট পাৰ্ট যোনটো, এগ হোৱাইট যোনটো, তাৰ পৰা আমি 7 গ্ৰাম প্ৰটিন পাওঁ। এতিয়া হয়তো বহুতে এনেকুৱা মানে যোন স্পেচিয়েলি দ'জ হু আৰ ভেজিটেৰিয়ান, তেওঁলোকেতো নন ভেজ চ'ৰ্চৰ পৰা প্ৰটিন ল'ব নোৱাৰে। তো তেওঁলোকৰ কাৰণে ভাবক প্ৰটিন একুৱাৰ কৰাটো কিমান ডাঙৰ এটা চেলেঞ্জৰ কথা আহি যায়। বিকজ ইউ হেভ টু ন' ফ্ৰম হুইচ চ'ৰ্চ ইউ কেন গেট দ্য বেষ্ট প্ৰটিন। অকল খালে নহ'ব, তাৰ পৰা বেষ্ট প্ৰটিনখিনি আমি আনিব লাগিব। ঠিক আছে, ভেজ চ'ৰ্চ বা নন ভেজ চ'ৰ্চৰ ডিফাৰেঞ্চটো কি হৈ যায় বা প্ৰব্লেমটো ক'ত হৈ যায়? যোনবোৰ মানুহ ভেজিটেৰিয়ান তেওঁলোকেতো ডেফিনেটলি নন ভেজ চ'ৰ্চৰ পৰা প্ৰটিনটো ল'ব নোৱাৰে, তো তাৰ কাৰণে প্ৰটিন ডেফিচিয়েঞ্চি এটা হৈ যায়। যোনবোৰ মানুহ নন ভেজ চ'ৰ্চৰ পৰা প্ৰটিন লয়, তেওঁলোকে কিন্তু প্ৰটিনৰ লগত আৰু দুটা বস্তু এক্সট্ৰাকৈ লয়, ডেট ইজ ফেটছ এণ্ড কলেষ্ট্ৰল, যোনটো কিন্তু আমি অল প্লান্ট প্ৰটিন বা প্লান্ট চ'ৰ্চ বা ভেজ চ'ৰ্চৰ পৰা আমি কিন্তু নাপাওঁ। প্লান্ট প্ৰটিনৰ পৰা বেষ্ট পাৰ্ট কি হয়? আমি এক্সট্ৰা ফেটছ আমি নাপাওঁ, এক্সট্ৰা কলেষ্ট্ৰল আমি নাপাওঁ, বাট মোৰ অভাৰ ডেট আমি যোনটো পাওঁ সেইটো হ'ল ডায়েটাৰী ফাইবাৰ, যোনটো ওৱান অফ দ্য এচেঞ্চিয়েল মেক্ৰনিউট্ৰিয়েণ্টছ, যোনটো আমাৰ ডেইলি বেচিছত আমাৰ বডিৰ কাৰণে কিন্তু লাগে। ঠিক আছে, প্ৰটিন কি কৰে? প্ৰটিন ফৰ্ম কৰে হ'ল এচেঞ্চিয়েল এনজাইমছ। বডিত এনজাইমছ ফৰ্ম কৰে, এণ্টিবডিজ ফৰ্ম কৰে আৰু হৰম'নছ ফৰ্ম কৰে। এণ্ড প্ৰপাৰ হৰম'নেল বেলেঞ্চ এটা যদি মেইনটেইন হৈ থাকে, ডেফিনেটলি আমাৰ বডিটো প্ৰপাৰলি মুভ কৰিব, প্ৰপাৰলি এক্ট কৰে। হৰম'নেল ইম্বেলেঞ্চ হ'লে কি কি প্ৰব্লেম হয় আপোনালোকে অকণমান চাৰ্চ কৰি পেলাই চাই ল'ব, ৰাইট? নিউট্ৰিলাইট প্লান্ট প্ৰটিন বনোৱা হৈছে 3টা প্লান্ট চ'ৰ্চৰ পৰা, ডেট ইজ হুইট, ছয় এণ্ড পিজ, মানে মটৰ, হুইট আৰু আপোনাৰ চয়াবিন। ঠিক আছে, বহুতে এতিয়া ক'ব পাৰে যে মোৰতো ইউৰিক এচিডৰ প্ৰব্লেম আছে, ইউৰিক এচিড প্ৰব্লেম হ'লে হেনো চয়াবিন খাব নোৱাৰি। য়েছ, ডেফিনেটলি আমাৰ প্লান্ট প্ৰটিনৰ বেষ্ট পাৰ্ট হ'ল ইয়াৰ পৰা চয়াবিনৰ পৰা আমাৰ পিউৰিনটো ওলাই দিয়া হয়, যাৰ কাৰণে ইউৰিক এচিড পেচেণ্টে কিন্তু খাব পাৰে। এণ্ড এনিবডি এবাভ 1 years অফ এজ আমাৰ নিউট্ৰিলাইট প্লান্ট প্ৰটিনটো আমি খাব পাৰোঁ, ৰাইট? ডেইলি বেচিছত ইয়াতে 10 গ্ৰাম প্ৰটিনত 10 গ্ৰামৰ স্কুপ আহে, 10 গ্ৰাম স্কুপত আমি 8 গ্ৰাম আমি পিয়ৰ প্ৰটিন আমি পাওঁ, যোনটো বাকীখিনি ধৰক আমাৰ যোনখিনি ডায়েটৰ পৰা আমাৰ ফুলফিল হৈ গ'লে বাকীখিনি কিন্তু আমি প্লান্ট প্ৰটিনৰ পৰা আমি পাই যাওঁ। বিকজ ইয়াৰে পিডিকা স্ক'ৰ 1 হয়, প্ৰটিন ডাইজেষ্টিবিলিটি কাৰেক্টেড এমিনো এচিড স্ক'ৰ 1 হয়, ইজিলি ডাইজেষ্ট হৈ যায় বডিত। এণ্ড ছেকেণ্ড থিং, কোনো ধৰণৰ কোনো ছাইড এফেক্ট নহয়, বিকজ দিছ ইজ টোটেলি অৰ্গেনিক ছাপ্লিমেণ্ট হয়। আৰু কি পাওঁ এইটো প্লান্ট প্ৰটিনত? চবতকৈ বেষ্ট পাৰ্ট ইজ ডেট আমাৰ বডিত কিন্তু টোটেল 22টা এমিনো এচিড লাগে, য'ৰে 13টা নন এচেঞ্চিয়েল, 9টা এচেঞ্চিয়েল।
13টা নন এসেঞ্চিয়েল যোনটো এমিনো এচিড হয় সেইকেইটা আমি ভেৰিয়াছ ফুড চ'ৰ্চৰ পৰা পাই যাওঁ বা আমাৰ কি হয় আমাৰ বডিয়ে জেনাৰেট কৰিব পাৰে 9টা এসেঞ্চিয়েল এমিনো এচিড যোনটো আমাৰ বডিয়ে কিন্তু জেনাৰেট কৰিব নোৱাৰে দ্যাট ইজ ৱাই দ্যাট দে আৰ ন'ন এজ এসেঞ্চিয়েল এচিড যোনটো আমি কিন্তু অল প্লান্ট প্ৰটিন পাউডাৰৰ পৰা পাই যাওঁ চ' মানে উইদাউট এনি হেজিটেশ্যন আপোনালোকে যদি ফিল কৰে যে মোৰ ডেইলি বেচিছত বা ডেইলি মোৰ মিলত মোৰ প্ৰটিন গেপ এটা হৈ আছে ঠিক আছে তাৰ কাৰণে আপোনালোকে অল প্লান্ট প্ৰটিন পাউডাৰটো আপোনালোকে একদম চকু বন্ধ কৰি আপোনালোকে ইউজ কৰিব পাৰে কোনো ধৰণৰ ইয়াতে কোনো ছাইড এফেক্টছ বা কোনো প্ৰব্লেম একো নাপায় এণ্ড ফৰ ইয়ৰ মানে ডেইলি বেচিছ যোনটো ডেইলি মেইনটেনেঞ্চ অফ ইয়ৰ বডি তাৰ কাৰণেতো ওৱান অফ দ্য মষ্ট এচেঞ্চিয়েল মেক্ৰনিউট্ৰিয়েণ্টছ মই আগতে ক'লোঁ প্ৰটিন আমাৰ কাৰণে লাগে চ' দেটছ অল ফৰ প্ৰটিন পাউডাৰ আৰু যদি আপোনালোকে যদি জানিব খোজে আপোনালোকে ইনবক্স কৰিলে হ'ল আমি যিখিনি ইনফৰমেশ্যন আমাৰ তাতে আছে আপোনালোকৰ লগত আমি শ্বেয়াৰ কৰিম থেংক ইউ